নমস্কাৰ সকলোকে মোৰ পল্লৱী প্ৰিয়ম ডেকা ব্লগলৈ পুনৰ সকলোকে স্বাগতম জনাইছো। আজি এটি সহজতে ঘৰতে কেক সকলোৱে বনাব জানে। আজি অতি সহজতে বনোৱা কেক এটা ৰেচিপি মই লৈ আহিছো। আশা কৰো সকলোৱে চাই ভাল পাব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব, লাইক কমেন্ট কৰিব। আজি চাওঁচোন কি লৈছো মই বনাইছো আৰু মই গেছত বা ওভেনত বনোৱা নাই, মই জুইতে বনাম। কি এনেকৈ বনাইছো চাওকচোন বাৰু। মই ইয়াতে লৈছো চেনি 1 কাপ লৈছো আৰু সুজি লৈছো 1 কাপ, তাৰপিছত ৰিফাইন তেল লৈছো মই আধা কাপ, বেকিং পাউডাৰ আৰু ডিম 3টা লৈছো, ইয়াতে নিমখ অলপ লৈছো আৰু বেকিং পাউডাৰ অলপ লৈছো, তাৰপিছত মই গাখীৰ এবাটি লৈছো। এইখিনি বস্তু মই ধুনিয়াকে লৈ লৈছো। এতিয়া এইখিনি গোটেইখিনি মই এনেকে মানে মিক্সিতে দি দিম, তেতিয়া দিলে মানে কি পটককে হ'ব আৰু তাৰপিছত কেনেকে কৰিব লাগিব আপোনালোকে চাই থাকিব। মই এতিয়া এই মিশ্ৰণটো ইয়াতে এনেকৈ দি দিছো, গোটেইখিনি লগাই মই ইয়াতে মিক্সিতে মাৰি লৈছো। আচলতে চামুচেৰে দিব পাৰি, কিন্তু বহুত টাইম লাগে কাৰণে মই মিক্সিতে এনেকে দি লৈছো পেষ্টটো বনাই লৈ। আপোনালোকে ইয়াত সুজি নিদিলে ময়দাও দিবলৈ পাৰে, ময়দা বা আটা এনেকে দিবলৈ পাৰে। আৰু মই এইখিনি আকৌ গেছত নবনাও, কিন্তু মই জুইতে বনাম। কেনেকেনো বনাও চাবচোন, গেছতকৈ কিন্তু সোনকালেহে হয় এইখিনি। আজি মানে প্ৰথম বনাবলৈ ট্ৰাই কৰিছো, নাজানো কি হয়, ভাল হয় নে কি হয়, তথাপি বনাই ট্ৰাই কৰি চাম জুইতে। এতিয়া মই জুইত কেনেকেনো দিওঁ চাই থাকিবচোন আপোনালোকে। এতিয়া মই চচপেনটো লৈছো, এইটো চচপেন মই অলপ তেল সানি লৈছো, অলপ মই ৰিফাইন তেল ইয়াত লগাই লৈছো। লৈ পেলাই এই বেটাৰটো মই এতিয়া ধুনীয়াকৈ ইয়াত এনেকৈ দি দিম। ধুনীয়াকৈ মই ইয়াত দি দিম। দি এতিয়া ইয়াত দি মই অলপ এনেকে দিব লাগিব পনিয়া। তেতিয়া এই বাবলছবোৰ দেখিছেনে আপোনালোকে, ওলাই আহিছে অলপ মানে বতাহটো ওলাই আহে। এতিয়া ভিতৰত মানে কেকটো ফুটা নহয় আৰু এনেকে দি লৈছো অলপ। এনেকে দি মই এতিয়া মই এইখিনি দি জুইতে জুইখিনি অঁতৰাই লৈছো, আঙঠাত দিব লাগিব বস্তুটো। এনেকৈ মই আঙঠাখিনি গোটাই লৈছো ইয়াত। এতিয়া মই আঙঠাখিনি ইয়াত গোটাই লৈছো, লৈ ধুনীয়াকৈ চচপেনটো মই ইয়াতে পাতি দিলো। ইয়াত ধুনীয়াকে পাতি দিলো। মই জুই দিয়া নাই, আঙঠাতে দিছো। পাতি দিলো, দি মই এতিয়া ঢাকনাখন ধুনীয়াকে মাৰি দিলো। এতিয়া মাৰি দিয়াৰ পিছত মই এইটো 10 মিনিট মানৰ পিছত চাম বাৰু। এতিয়া মই 20 মিনিট মান হৈ গ'ল। এতিয়া মই চাওঁ বাৰু কেকটো কেনেকুৱা হৈছে। অকণ তলতে ধৰিছে নেকি, এডালে এনেকে চাওঁ। যদি লাগি অহা নাই, ইয়াত যদি লাগি আহে তেনেহলে হোৱা নাই। যদিহে ইয়াত লাগি নাহে তেতিয়াহলে মানে কেকটো হৈ গৈছে আৰু। এয়া মোৰ কেক ৰেডি হৈ গ'ল। কেকটো অলপ মানে আঙঠাটো বেছি হৈছিল কাৰণে অলপ কিনাই মানে অলপ এনেকুৱা হৈ আহিছিলে। ভালেই হৈছে, বহুত ধুনীয়া হৈছে কেকটো। দেখিছেনে জুইতে বনাইছো কি ধুনীয়াকৈ কেকটো। এনেকৈ অতি সহজতে ঘৰতে মানে জুইতে গেছ বা ওভেন এইবোৰ নাথাকিলেও বনাই খাবলৈ পাৰি। আৰু আপোনালোকে যদি মিঠাটো বেছি খায় তেতিয়াহ'লে চেনি অলপ বেছিকে দিব, কিন্তু আমি মিঠাটো কমকে খাওঁ বাবে আমি অলপ চেনি ইয়াত কমকে দিছো। আৰু চুজি বেছি নিদিব, চুজি 1 কাপ দিলে হয় 3টা কণীত। মানে চুজিটো বেছি দিলে ফুলি যায় বস্তুটো, সেইকাৰণে মই চুজি 1 কাপ দিছো। এতিয়া দেখিছে কি ধুনীয়া কেকটো খাবলৈ কেনেকুৱা হৈছে কোৱাচোন। একদম মধু আজি প্ৰথম বনাইছো, জুইত বনাইছো, কি ধুনীয়া লাগিছে। কেকটো খাই কেনেকুৱা লাগিছে মাই? বঢ়িয়া লাগিছে, ভাল লাগিছে ন? বনাব জানিছো ন? তাকে বহুত ভাল লাগে, এনেকে উৎসাহ দিব লাগে মানে। কোমল হৈছে নে? ধুনীয়া মিঠা হৈছে নে? ধুনীয়া হৈছে, এনেকে কলে মানে ভাল লাগে আৰু। মাক খাব দিছো অকণ। ধুনীয়া হৈছে, মাক মানে খাবলৈ দিছো। মায়ে কৈছে যে বৰ ধুনীয়া হৈছে, তেতিয়াহ'লে বহুত ধুনীয়া হ'ব আৰু। তেনেহলে আৰু মোৰ ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পালে
শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, লাইক কৰিব, প্লিজ কিন্তু ছাবস্ক্ৰাইব কৰিব, মোক আগুৱাই যোৱাত যেন সহায় কৰিব আপোনালোকে সকলোৱে। আৰু এবাৰ এনেকৈ জুইত বনাই চাবচোন, গেছ চেছ নাথাকিলেও ধুনীয়াকৈ খাবলৈ পাৰি এনেকৈ জুইতে বনাই। আমি দুখীয়া মানুহ কিনো কৰিম, গেছ চেছ নাই, অভেন চভেন নাই, আমি এনেকৈ খাবলৈ মন গ'লে জুইতে বনাই খাব লাগিব আৰু। গতিকে ইমানে, ভিডিঅ'টো চাই সকলোৱে চাব, সকলোৱে শ্বেয়াৰ কৰিব। আজিলৈ আহিছোঁ, ধন্যবাদ।